ৰাইজসকল, এয়া চাওক আজি নতুন ৰেচিপি এটা আনিছোঁ মাংসৰ ফ্ৰাই। এয়া মাংস লৈ লৈছোঁ আৰু এয়া পিঁয়াজ, তেজপাত, জলকীয়া, বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। এয়া আলু, এয়া আদা নহৰু পেষ্টৰ পেকেট এটাকে লৈ লৈছোঁ। এতিয়া কেৰাহীখন গেছত দি দিলোঁ, এনেকৈ তেল দি দিছোঁ। তেলটো যেতিয়া গৰম হ'ব তাতে দুখিলা তেজপাত আৰু এনেকৈ কুটি লোৱা জলকীয়া আৰু পিঁয়াজখিনি ধুনীয়াকৈ দি দিছোঁ। সেইখিনি অকণমান ভালকৈ ফ্ৰাই হ'লেই আৰু এনেকৈ আপোনালোকে লৰাই লৰাই ফ্ৰাই কৰি থাকিব অকণমান গল্ডেন ব্ৰাউন হ'বৰ কাৰণে। তাৰপাছতে আপুনি প্লেটখনতে আপুনি যি বিচাৰে আৰু জিৰা, ধনিয়া, চিকেন মছলা, মিট মছলা, হালধি আপুনি যি দিয়ে আৰু সকলোখিনি দিব। আৰু এয়া আদা নহৰু পেষ্টৰ পেকেটটো ফালি এনেকৈ দি দিছোঁ। দি পেলাই আপোনালোকে ধুনীয়াকৈ লৰাই থাকিব একদম ভালছে ৰঙচুৱা কালাৰ এটা আহিব। চাবচোন তেনেকুৱা কালাৰটো আহিব আৰু এনেকৈ লৰাই থাকিব। লৰাই কেতিয়াবা এনেকৈও বনাই খাই চাব। লৰাই এয়া দেখিছিলে ধুনীয়া কালাৰ এটা আহি গ'ল। তাৰপাছতে আপোনালোকে ধুই থোৱা মাংসখিনি ইয়াত দি দিব। মাংসখিনি দিয়াৰ পাছত আপোনালোকে ঢাকি নিদিব, ঢাকি দিলে পানী ওলাই যায় যে, সেইকাৰণে ঢাকি নিদিব। আপোনালোকে এনেকৈ লৰাই থাকিব একদম ধুনীয়াকৈ ফ্ৰাই হ'লেই আৰু আপোনালোকে তাতে ধুই থোৱা আলুখিনি একদম ধুনীয়া চাইজত কাটি দিব। কাটি এনেকৈ আলুখিনি দি দিব। মোৰ কেমেৰাটোত আচলতে ভালকৈ ভিডিঅ'টো হোৱা নাই, নহ'লে ৰিয়েলত মানে কালাৰটো বহুত ধুনীয়া হৈছে। আপোনালোকে এনেকৈ ফ্ৰাই কৰি থাকিব, নাথাকিব লগতে ফ্ৰাই কৰি থাকিব। আৰু আপোনালোকে জোখমতে যিমানটো টেষ্ট আৰু সেইটো মতে মাংস অনুযায়ী আপোনালোকে নিমখটো দি দিব। নিমখটো দি অকণমান যেতিয়া তলত লাগি ধৰে যে মাংসটো, তেতিয়া আপোনালোকে এনেকৈ বিলাহীটো দি দিব। বিলাহীটো দি লৰাই থাকিব। আপোনালোকে খালি নাঢাকিব দেই, নাঢাকাকৈ এনেকৈ বনাই থাকিব। বহুত ধুনীয়া হয়, আপোনালোকে অকণমান খাই চাব। এয়া দেখিছে মোৰ হৈ গ'ল মাংসখিনি। এতিয়া মই ভাত, তাতে ফ্ৰাই মাংসখিনি আৰু তাতে অলপ তিতা কেৰেলা আৰু মগুৰ দালি এনেকৈ সজাই লৈছোঁ। আপোনালোকে খাই চাব, খাই পেলাই মোক কমেণ্ট কৰিব কেনেকুৱা হৈছে। বাই।